স্কাউটছ এণ্ড গাইডৰ পৰা শিকিম আৰু ক'ৰ পৰা শিকিম গল্প উপন্যাসৰ কেৰেক্টাৰৰ পৰা গল্প উপন্যাসৰ চৰিত্ৰৰ মাজেৰে গল্পকাৰ বা উপন্যাসিকজনে কিছু মূল্যবোধৰ কথা কয় যিটো আমাৰ অন্তৰত স্পৰ্শ কৰে নাটকৰ সংলাপৰ মাজেৰে নাট্যকাৰে এনেকুৱা ধৰণৰ বাক্য সোমাই দিয়ে মানুহৰ অন্তৰত কি চুই যায় সেইবিলাক মূল্যবোধৰ শিক্ষা হয় অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্য ভাষা প্ৰয়োগ উপসমিতিৰ উদ্যোগত তথা গোৱালপাৰা জিলা সাহিত্য সভাৰ লগতে মালাধাৰা স্বৰ্ণ শাখা সাহিত্য সভা আৰু বায়দা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত উক্ত আলোচনা সভাখনি 12 জানুৱাৰীত অনুষ্ঠিত হৈ যায়। বায়দা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত আলোচনা সভাৰ আৰম্ভণিতে জিলা সাহিত্য সভাৰ সম্পাদক জিতুমণি দাসৰ আহ্বান মৰ্মে জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ চন্দ্ৰ ৰাভাই গোৱালপাৰা জিলা সাহিত্য সভাৰ জিলা মাতৃভাষা আৰু ৰাজ্য ভাষা উপসমিতিৰ আহ্বায়ক সত্যপ্ৰয়াত দিলীপ কুমাৰ নাথৰ প্ৰতিচ্ছবিত বন্তি আৰু মাল্যাৰ্পণ কৰে অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে। ইয়াৰ পিছতে জিলা সাহিত্য সভাৰ সভাপতি প্ৰকাশ চন্দ্ৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত আলোচনা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ মাতৃভাষা আৰু ৰাজ্য ভাষা প্ৰয়োগ উপসমিতিৰ আহ্বায়ক গোপাল জালানে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ লগতে বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে। আনহাতে আদৰণি ভাষণ আগবঢ়াই উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি চাৰুমোহন ৰাভাই। সভাত ৰাজ্যৰ হৈ বক্তব্য ৰাখে সাহিত্যিক পেঞ্চনাৰ তথা বায়দা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ লিষ্টি ৰংখয়ে। ইপিনে এই আলোচনা সভাতে জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ধনুভাঙাৰ অনন্ত কুমাৰ ৰাভাৰ স্বহস্তাক্ষৰৰ কবিতা পুথি কবিতা লিখোৱা হোৱা উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই। ৰিপৰ্ট বিআৰ নিউজ গোৱালপাৰা ধূপধাৰা। গতিকে আমি জানিব লাগিব যে আমি আমাৰ কি ধৰণে আমাৰ ভাষাটো নোহোৱা হৈ গৈছে আৰু ভাষা নহ'লে মানুহৰ সংস্কৃতি নাথাকে একো নাথাকে। আমাৰ যদি ভাষা হেৰাই যায় মুখৰ ভাষা তেতিয়াহ'লে আমাৰ পৰিচয় ক'ত থাকে। সেইকাৰণে এই ধৰণৰ